Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, মই ভালে আছো আপোনালোকৰ দুৱাত আৰু আল্লাহে কৰাত। সো আজি এটো কোনো মানে ৰেচিপি ভিডিও নহয়, কোনো ব্লগ নহয়, এটো হৈছে হোম টুৰ। এটো মোৰ ঘৰৰ হোম টুৰ যত মই ডাঙৰ হৈছো, দীঘল হৈছো। তো হেতু হৈছে হোম টুৰ। তো মই আজি আপোনালোক মোৰ মা ঘৰটো দেখাবলৈ যাম। তো দেখুৱাৰ আগত আপোনালোক এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে মোৰ মা ঘৰটো দেখি মানে মোৰ ঘৰটো দেখি নাহাহিব, জাজ নকৰিব আৰু মৰম দিব মোৰ ভিডিওটো চাই, যাতে কোনোৱে বেয়া কমেন্ট নকৰক যে এনেকুৱা ঘৰ এনেকুৱা ঘৰ এনেকৈ নকওক, সিফ মোৰ মৰম দিয়ক, জাজ নকৰক। সো হেতুৱে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। আৰু এটা ৰিকুৱেষ্ট কৰিম, যদি এইটো ভিডিও চাই ভাল পালে তো প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সো উইদাউট ৱেষ্ট ইউৰ টাইম তো বলক মোৰ ঘৰটো আপোনালোকক দেখাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। সো বলক। সো ষ্টাৰ্টিঙত মই আপোনালোকক দেখাম আমাৰ ঘৰৰ মানে আগফালৰ জেওৰাটো হৈছে বাঁহৰ মানে কি হ'ল, মানে বহুত দিন হ'ল, তো সেইকাৰণে বেৰকেইটা বেয়া হৈ গৈছে। তো ভাবিছে যে খৰালি কালত মানে এইকেইটা মানে চব আঁতৰাই মেলি পকা কৰি পেলাই ঠিক কৰিব। সো তাৰপিছত এতিয়া মই ইয়াত সোমালোঁ। আমাৰ সোমাওঁতে আমি পাইছোঁ চোতালত সোমাওঁতে মই আগত আপোনালোকক পিছফালটো দেখাই দিছোঁ, তাৰপিছত ঘৰটো দেখাম। তো এইটো যে আপুনি আগত ঘৰ এটা দেখিছে, এইটো হৈছে কুকুৰা ৰখা ঘৰ। এতিয়া কুকুৰা ৰখা হোৱা নাই, কাৰণ কুকুৰা মানে ভাবিছে আৰু কেইদিনমানৰ পিছত ৰাখিব। তো এয়া হৈছে আমাৰ গছ গছনি। এয়া মধুৰি গছ আছে, এয়া আম গছ আছে, এয়া আকৌ এটা মধুৰি গছ আছে, এয়া চব নেমু গছ আছে, আৰু এই চব অমিতা গছো আছে। তো এইটো যে দেখিছে এই সৰু সেইটো দিছে, এইটো লোকেল মুৰ্গী ৰখা হয়, আমাৰ ৰখা হৈ আছে। আৰু এইটো যে দেখিছে মানে এইটো হৈছে গেৰেজ, মানে বেটেৰী গাড়ী আৰু বাইক ৰাখে। তাৰপিছত হৈছে এইটো চব কুঁহিয়া গছ আছে আমাৰ। তো এয়া চব কিছুমান গছ গছনি ৰখা হৈছে। আৰু এইটো হৈছে এল'ভেৰা প্লাণ্ট, যিটো মই লগাইছোঁ। সো এতিয়া বলক মই আমাৰ ঘৰটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। সো প্ৰথম কথা আপোনালোকক ঘৰটো সোমোৱাৰ আগত মই পাম বাৰাণ্ডা। তো বাৰাণ্ডাটো মই এয়া হৈছে সৰু সুৰা বাৰাণ্ডা বনাইছে, কাৰণ গৰম দিনত ইয়াত বহিবলৈ খুবেই মজা, কাৰণ বতাহ ইমান দি থাকে পিছবেলা সময়ত, এতিয়াও বতাহ দি আছে। সো এইটো হৈছে ফুল, সেইকেইটা ফুল দেখিছেনে, ধুনীয়া ফুল ৰুই ধৰিছে। সো এতিয়া এণ্টাৰ কৰিম আমাৰ ঘৰৰ ভিতৰলৈ। সো এইটো হৈছে আমাৰ ঘৰটো। তো ইয়াত আছে এখন বিচনা, সোফা, চেণ্টাৰ টেবুল আৰু এখন দীঘল সোফা, শ্ব'কেছ আছে। আৰু এইটো হৈছে আমাৰ মানে টেবুলখনত শ্ব'কেছৰ ওপৰত আছে টিভি এটা। তাৰপিছত আপোনালোকক দেখাম আমাৰ বাথৰুম, লেট্ৰিন। এইটো হৈছে আমাৰ বাথৰুম আৰু এইটো হৈছে আমাৰ লেট্ৰিন। তো এইটো হৈছে আমাৰ ষ্ট'ৰ ৰুম। ইয়াত চব মানে সাজবোৰ ৰখা হয়, ষ্ট'ৰ ৰুম হয়। ইয়াত ৱাশ্বিং মেচিন দুটাও আছে। সো এতিয়া বলক মই আপোনালোকক দেখাম মোৰ দাদী ঘৰটো, দাদীৰ ৰুমটো। মানে ঘৰ ক'বলৈ গ'ল, এইটো হৈছে আমাৰ দাদী ৰুম। দাদী এতিয়া আমাৰ ইণ্টেকাল হোৱা 3 বছৰ হৈ গ'ল। তো ইয়াত আমাৰ আৱাস শুৱে। তো ইয়াত মানে টেবুল ফেন লগোৱা আছে, ষ্টেণ্ড ফেনটো, আৰু এইটো এখন বিচনা। ইয়াত আছে আলনা, ইয়াত আৰু এটা মানে মেচিন আছে, কাপোৰ চিলোৱা মেচিন, যিটো হাত মেচিন বুলি কয়, সেইটো আছে। আৰু এইটো এখন মতলব কি কয় বিচনা, আৰু ইয়াত চকী এখন আছে। আৰু এইটো হৈছে এটা গডৰেজ। সো এতিয়া বোলো আপোনাক আৰু এটা ৰুম দেখাই আছোঁ। সো এইটো ৰুম হৈছে মোৰ ভাইটিৰ, য'ত এতিয়া মই থাকোঁ মোৰ বেটীৰ লগত। সো মানে সোমাই এইটো এখন বিচনা আছে, ডাঙৰ বিচনা। তাৰপিছত ভাইটি কিট দেখাব, সি ক্ৰিকেট খেলিবলৈ যায়। সেইটো ইয়াত আছে ইনভাৰ্টাৰ। আৰু এইটো হৈছে ভাইটি কাপোৰ ৰখা আলনা। তাৰপিছত ওপৰত আছে আমাৰ মানে ধৰক চিলিঙি ফেন এখন, আৰু এইটো ষ্টেণ্ড ফেনো আছে। আৰু এইটো হৈছে মোৰ বেটী কাপোৰ ৰখা মানে বাস্কেট। তো তাৰপিছত এয়া দেখি ল'লে মানে ৰুমকেইটা ডাঙৰ ডাঙৰ হয়, কিন্তু কেঁচা হয়, পকা নহয়। তো দেখিছেনে ৰুমকেইটা এনেকুৱা হয়, ৰুমকেইটা আমাৰ এনেকুৱা হয়। তো এতিয়া বোলো কিটচেনলৈ আপোনালোকক দেখাম, কিটচেনটো আমাৰ কেনেকুৱা। তো কিটচেনটো হৈছে আমাৰ এনেকুৱা সাধাৰণ, ডাঙৰ আছে কিন্তু সাধাৰণ হয়। তো ইয়াত মাত্ৰ আছে ফ্ৰিজ এটা। এইটো আমাৰ আব্বা দাদাজীৰ দিনৰ আলনা হয়, বহুত মজবুত। এইটো একদম বহুতেই মজবুত, এটা মানুহে দাঙিব নোৱাৰে, 4-5-6টামান মানুহ দৰকাৰী পৰে এইটো আলনাৰ কাৰণে।
তাৰপিছত ইয়াত আছে আপোনাৰ গেছ টেবুল এটা, আৰু এইটো হৈছে গেছ টেবুল। আৰু এনেকুৱাই মানে কিটচেনৰ এই চববোৰ মানে এয়াই ৰখা হৈছে। তো এইটো হৈছে ডাইনিং টেবুল। ডাইনিং টেবুলটো মানে পাকঘৰতে ৰখা হৈছে, যাতে মানে কি ইয়াতে বহি কেতিয়াবা খাবলৈ পৰা যাব। তো এইটো চাই লওক, আমাৰ কিটচেনটো ভালকৈ দেখাই দিছোঁ আপোনালোকক। এইটো চাওক, এতিয়া বোলে আপোনালোকৰ আমাৰ পিছফালখন দেখোন, পিছফালে বৰ ধুনীয়া বতাহ এজাক দি আছে। মই দৰজাখন খুলি লৈছোঁ, এয়া চাওক ইমান ধুনীয়া বতাহ দিছে। পিছফালে মানে বেছিহে বতাহ অকণ দেই। ইয়াতো এটা অমিতা গছ এজোপা আছে, ইমান ধুনীয়া বতাহ কি ক'ম। আমাৰ টিউবৱেল এটাও আছে, কাৰণ কেতিয়াবা বাহিৰৰ পৰা বৰষুণ চৰষুণ দিলে মানে বাহিৰৰ পৰা সোমাবলৈ টিউবৱেল বা এই টেপৰ পৰা পানী মাৰা হৈ যায়গৈ আমাৰ। ইমান ধুনীয়া বতাহ আমাৰ ইয়াত, যোনে আহিব ন আৰু যাবলৈ মনে নকৰিব। তো পিছফালখনটো আপোনালোকক মই দেখাইছিলোঁ প্ৰথমতে ষ্টাৰ্টিঙতে, তথাপিও আৰু দেখাই দিছোঁ। এইটো হৈছে পথাৰ, ইয়াত মানুহে খেতিও কৰি আছে, কোনোবাই কৰা নাই, কিন্তু বহুতেই খেতি কৰি আছে। এইডোখৰ জেগাত ইমান ধুনীয়া বতাহ আপোনালোকে দেখিবলৈ পাইছেই চাগে, যে বতাহ কিমান ধুনীয়া দি আছে। খুবেই ধুনীয়া বতাহ দিয়ে আমাৰ ইয়াত, মানে খুব ভাল লাগে ইয়াত, মানে বতাহ চতাহ দি আৰু গৰম অনুভৱ নহয়। তো এইটো মানে হৈছে আমাৰ ঘৰখনৰ মানে কি পিছফালটো। তো আপোনালোককতো মই সকলো বস্তুবোৰ দেখাই দিলোঁ, কিন্তু এটা বস্তু দেখুওৱা নহ'ল, মই সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। ব'লক মই দেখাই দি আছোঁ, আকৌ আগফালে যাওঁ ব'লক। আৰু অকণ পিছফালে এখন আছে আমাৰ, যিটো মানে সৰু সুৰা পিছফাল হয়। এইটো ইয়াতো তামোল গছ লগোৱা হৈছে, অকণ জংঘল নিচিনা হৈছে বৰষুণ দিয়াৰ ফালে। ইয়াতো কিন্তু তামোল গছ লগোৱা হৈছে, আৰু ইয়াত সৰু সুৰা পুখুৰী এটা বনাইছে, যাতে ইয়াতো মাছ বহুত ওলায়, মাছ ধুনীয়া ওলায়। তো মানে সেয়াই আমাৰ ঘৰখন। গাইজ, আপোনালোকক সকলোবোৰ বস্তু আমাৰ ঘৰত দেখাই দিলোঁ, যি যি আছিলে আমাৰ ঘৰত, কেনেকুৱা ঘৰ হয়, কি ধৰণৰ ঘৰ হয়, চবেই আপোনালোকক দেখাই দিলোঁ। আশা কৰোঁ এইটো ভিডিঅ' চাই আপোনালোকে খুবেই ভাল পালে, খুব ভাল পালে। তো যদিয়ে ভাল পাইছে তো প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এইটো হ'ব পাৰে কেঁচা ঘৰ, সৰু ঘৰ, কিন্তু মৰম শুৱনি ঘৰ হয় মোৰ কাৰণে, আৰু সকলো ছোৱালীৰ কাৰণে মাক বাপেকৰ ঘৰ শুৱনিয়ে থাকে, হয় নে নহয় কওকচোন। চ' গাইজ, এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকতো চবটো দেখাই দিলোঁ, আৰু দেখাব একো বাকী নাই। আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চাই খুব ভাল পালে। যদি ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু প্লিজ কমেণ্টত জনাব নাপাহৰিব যে আপোনালোকে কেনেকুৱা পালে মোৰ ঘৰটো চাই দেই। আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ, বাই।